हेलो बंधु बान्धवी रातिपुवाई आंधारे पोहरे आमी हो गलो रेडी बेडिंग पत्र लई आरु ए भिडिओटो 2023 হয় आरु एतिया मैं वॉइस ओवर जे करि आसु 2025 জানুৱাৰী माहत भिडिओटो कराई आसिल मैं पाहरिए गइसिलो आरु एतिया जेहेतु पालो आरु आपनालोকৰ লগত शेयर करिलो आरु एतिया हाजबेंडे गय आछे आमाक मामाहातर घरत थब हाजबेंड जेहेतु ना जाय आरु आमी कोत जाओ कि करू दिनटो आपनालोকক देखुवाई থাকিম। एया मामाहातर घर पालू आरु एया आमी रखी आसु एइखन बासते आमी जाम पिकनिक आरु एया माही मैं आमी सबे रखी आसु आरु काकाय बस्तुबिलाक उठाई आसे बासत तार पिছত आमी जाम आरु एया बासत उठिलु आरु एतिया बासखन स्टार्ट হৈ গল आमी आरम्भ करिलु आरु रास्तात उठिब जेठिहते उठिब बासखन मोनू बैठी बाबू बाबू हाय हाय oh हाय सादिक हाय निहाल हाय 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 नुकुआ हातखन देखुआ तই ক এয়া আমাৰ টিকলি পুৰা টোপনি এইটো এটা টিকলি কিন্তু ডাঙৰ টিকলি পিছত পাৰিলে মিলাই দিম আৰু এয়া দুটা মামি এয়া জেৰি এইফালে চাকিল হাই কৰিছ আৰু কোন আছে এইফালে চাকলেন হাই আহি আহি উলুবাৰীত আমাৰ উঠিলে জেঠিহঁতৰ ফেমিলি হাই হাই ফাৰ্নাজ যেহেতু টোপনিত আছিল উঠি গানৰ শব্দ পাই মানে তাই অলপো আমনি কৰা নাই ধুনীয়াকৈ উঠি হাঁহিত নিজে নিজে নাচি আছে আৰু সবকে চাই আছে আৰু হাঁহি আছে তাইও ফূৰ্তি পাইছে গানৰ শব্দ পাই এয়া আমি গৈ আছো মানসত পিকনিকত আৰু পিকনিকত গৈ আছো আমাৰ মামাহাতৰ ফেমিলি মাহী মামা সবে মামাহাতৰ ভিডিঅ'টো আছিল কিন্তু এতিয়া আমি পুৰা ডান্সত লাগি গৈছো ফূৰ্তি কৰাত মামাহাতৰ ভিডিঅ'খিনি আছিল যেহেতু বহুত দিন আগতে ভিডিঅ' কৰা গতিকে মামাহাতৰ ভিডিঅ'খিনি পুৰা ডিলেটে হৈ গ'ল নে কিবা সেইটো কাৰণে আৰু দিব নোৱাৰিলোঁ আমি পুৰা পাছত এনজয় কৰি আছোঁ আৰু পিকনিকত আপোনালোকক কৈছিলোঁ ক'ত যাওঁ বাছৰ এনজয়খিনি দেখা পালে আৰু দিনটো এতিয়া কি কৰোঁ পিছত দেখা পাব এতিয়া আহি পালোঁ আৰু আমি যি চাওঁ আপোনালোককো যিমান পাৰোঁ চেষ্টা কৰিম আৰু এয়া পুৰা ভিউটো আপোনালোকক দেখাই দিছোঁ আৰু মামা কাকাহঁতে মিলি বস্তুবিলাক নমাই আছে আৰু এয়া চাওক পুৰা ইয়াতে বহুত মানে পিকনিক পাৰ্টি বহুত আহিছে আৰু আমি এইখিনি জাগাই লৈ ল'লোঁ আৰু আপোনালোককো গোটেইখিনি দেখাই দিছোঁ অলপ যিখিনি পাৰিছোঁ আৰু এয়া টিকলি আহিয়ে খেলাত লাগি গৈছে এয়া সৰু সৰু ষ্টলো লাগিছে পুচকা কিবা কিবি পায় এয়া ইয়াতে ধুনীয়া জাগা একদম ফিল নদী আৰু এয়া মাজতে অকণমান পানীত নামি গ'ল আৰু ফটো শ্বুটত লাগি গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ মানে ইয়াৰ পৰা জীপ সাৱাৰী কৰিবৰ কাৰণে গ'লে অকণমান দূৰত যাব লাগে গৈ তাতে জীপ বুকিং কৰিব লাগে ভাড়া কৰি কেনে যাব পাৰি তো আমি গাড়ীৰে সেই জীপ বুকিং কৰিব গৈ আছোঁ আমি যেহেতু জীপ সাৱাৰী কৰিম তো তালৈকে গৈ আছোঁ বাকিখিনি আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব গোটেই ভিডিঅ'টো
এয়া আহি পালোঁ ইয়াতে আমি পে'মেণ্টটো কৰিব লাগিব আৰু জীপ ভাড়া কৰিব লাগিব ভাড়া কৰি আমি জীপেৰে এতিয়া আমি ধুনীয়াকৈ মানুহৰ মানে যিবিলাক জীৱ জন্তু আছে আমি চাব কাৰণে মাজত সোমাই গ'লোঁ আৰু ফৰেষ্টৰ মাজত এয়া গৈ আছোঁ আহি জীপখন ইয়াতে ৰখালে আৰু ইয়াতে এটা নদী আছে আৰু নদীটোত মাহীহঁতে চবে ভণ্টি তাৰপিছত বাইদেউহঁতে নামি গৈছে কিন্তু মই নামি যোৱা নাই যিহেতু মোৰ লগত সৰু বাচ্ছা আছে তো মই পানীৰ ওচৰত লৈ যোৱা নাই ইহঁতক মই ওপৰতে থাকিলোঁ ইহঁতৰ লগত কথা পাতি অকণমান ফটোশ্বুট কৰি সেনেকৈ ওপৰতে থাকিলোঁ কিন্তু মই নদীৰ তললৈকে নামি যোৱা নাই ভণ্টিহঁতে চবে নামি গৈছে আৰু বাপৰে কিমান পানী ন পোহৰটো বঢ়াই দিওঁ নদী আমি কিহত আহিছোঁ কোৱাচোন মানস আমি যে বাঘ ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক নেশ্যনেল পাৰ্ক এইটো হয় মানস নেশ্যনেল পাৰ্ক নেশ্যনেল পাৰ্ক কাজিৰঙা কাজিৰঙা আছে এইখন মানস নেশ্যনেল পাৰ্ক আমি যে হেৰি চালো পিকক আৰু কি চালো বান্দৰ আৰু কি চালো এইটো বাফেলো বাফেলো ন সি বোকাত গা ধুইছে আৰু কি চালো येलो কালাৰ প্যাৰট আৰু কি চালো কোৱা না ৰাহিনো দেখাইছিল কিন্তু তুমি ৰাহিনো দেখা নাপালা তুমি যে টোপনি মাৰি আছিলা ৰাহিনো দেখা নাপালা তুমি কেনেকা ৰাইনো হৈছে মই চাম কেনেকৈ চাবা আমি যেতিয়া ৰাস্তাটোত সোমাইছোঁ তেতিয়াই দেখা পাইছিলোঁ তুমি পূৰা টোপনি গৈছিলা হাতী চাইছো ন মা বগা কালাৰ মানৱ ভাইটি দৌৰক এতিয়া আমি আকৌ জীপত উঠিব গৈ আছোঁ ইয়াৰ আগৰ ভিডিঅ'খিনি ভালকৈ ভিডিঅ' উঠা নাই যিহেতু যদিও কিন্তু ছোৱালীয়ে যিহেতু কথা পাতি আছে পাৰিয়ালে তো কথাখিনি মই কাটি নিদিলোঁ এনেকৈ টাইমখিনি মই কটালোঁ আৰু এতিয়া মাহী আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া জীপত উঠি আমি ৰিটাৰ্ণ হ'ম চাবা পৰি যাবা হা হাই হাই মেৰা বেষ্ট ফ্ৰেণ্ড আরে এইটো কালা হাতী এই বাবু মোৰো বিশ্বাস নাই বোলে মানে মই এৰি পলাব চব এনেদৰে হাঁহি ফূৰ্তি কৰি আমি ওলাই আহিলোঁ ওলাই আহি তাতে এতিয়া পিকনিক প্লেচত ভাত পানী খাই এয়া ঘূৰি অহা সময়ত ভিন্দক ফাৰ্ষ্ট টাইম মই ডান্স কৰালোঁ আৰু ভিডিঅ' কৰাই নহ'ল আমি খোৱা লোৱা কৰিলোঁ তাৰপিছত আমি ঘৰৰ ফালে ৰিটাৰ্ণ হ'লোঁ গতিকে আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ছাপোৰ্ট কৰিব বহুত বহুত ধন্যবাদ